Very long live, Promote for long live, Promote for long live, if you feel long live, if you feel long live, Solent very long live, Solent very long live, नैजिद' नं दारांगाजुलि बिटिसि बियाबाव इउपिपिएल हान्जानि बिजाथि महरै गसंबाय जलेन दैमारि। तामुलपुर बियाबनि एमएलए जलेन दैमारिया बे खेबाव नैजिद' नं दारांगाजुलि बियाबाव इउपिपिएल हान्जानि बिजाथि। दारांगाजुलि बियाबाव इउपिपिएल हान्जानि बिजाथि होनायखौ गोजोननायजों इउपिपिएलनि आफादगिरि आरो बिटिआरनि गाहाय खुंगिरि प्रमद बर', कैबिनेट मंत्री उर्खावग्रा ब्रह्म आरो इउपिपिएल हान्जानि साफ्रोमबो सोद्रोमाफोरनो साबायखर बावदों एमएलए जलेन दैमारिया। बे खेबाव दारांगाजुलि बियाबा इउपिपिएल हान्जानि आवथायाव थागोना रोखा जाबाय। रायजो राजाफोरनि मददजों गोबां भटनि फारागथियाव देरहागोना 100% रोखा होनना फोरमायथियो जलेन दैमारिया। दारांगाजुलि बियाबाव गुबुन गुबुन राजखान्थि हान्जानि बिजाथिफोर थायोब्लाबो बे खेबाव रावबो बेक्टर जानाय नङा। इउपिपिएल हान्जायानो 100% देरहागोना रोखा होनना बुंथियो। एमएलए जलेन दैमारिया 26 नं दारांगाजुलि बियाबाव इउपिपिएल हान्जानिफ्राय टिकेट मोननायनि उनावनो रंजानायनि दोहौ। जलेन दैमारि जिन्दाबाद, प्रमद बर' जिन्दाबाद, इउपिपिएल जिन्दाबाद बायदि बायदि स्लगानजों गोमसारदों 26 नं दारांगाजुलि बिटिसि बियाबाव। যোৱাকালি আমাৰ ইউপিপিএল দলৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে। ইয়াত দৰংগাজুলিক মোক প্ৰাৰ্থী হিচাপে দলে প্ৰক্ষেপ কৰিছে। ইয়াৰ বাবে মই দলৰ সন্মানীয় আমাৰ সভাপতি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট সন্মানীয় অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া মই ছাৰকো ধন্যবাদ জনাইছোঁ। ৱৰ্কিং প্ৰেছিডেণ্ট আমাৰ ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া তেখেতকো মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সাধাৰণ সম্পাদক দ্বয়ৰ লগতে হল চেণ্ট্ৰেল টিমক মই ধন্যবাদ জনাইছোঁ। লগতে পাৰ্টিৰ সকলো স্তৰৰ বিষয়ববীয়াসকলক মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ যে মোক প্ৰাৰ্থী হিচাপে আজি দৰংগাজুলিত প্ৰক্ষেপ কৰাৰ কাৰণে। আজি মই বিধায়ক হিচাপে গম পাওঁ যে তামুলপুৰ সমষ্টিত আমাৰ বৰ্তমান ইউপিপিএলৰ প্ৰতি ৰাইজৰ যি আস্থা আৰু আশীৰ্বাদ আৰু বিশ্বাস, সেই বিশ্বাসটো আমি দেখিছোঁ। এই হিচাপে দৰংগাজুলিতো ৰাইজৰ সঁহাৰি আমি যথেষ্টখিনি পাইছোঁ। ৰাইজে যেনেকুৱা ধৰণে বিচাৰিছে যে দৰংগাজুলিত ইউপিপিএলে জয়ী হওক, সেই এটা পৰিৱেশ আজি ৰাইজে বিচাৰিছে আৰু ৰাইজে নিজে নিজে এই পৰিৱেশ আজি সৃষ্টি কৰিছে। আপুনি য'তে যাওক ইউপিপিএলৰ এটা পৰিৱেশ আমি আজি দৰংগাজুলিত দেখিছোঁ। মই আশা কৰিছোঁ ৰাইজৰ সেই আশীৰ্বাদ আমাৰ অন্তিম সময়ত লাগি থাকিব আৰু ৰাইজৰ সেৱা কৰাটোৱে আমাৰ কৰ্তব্য। ৰাইজক যিকোনো প্ৰকাৰে সেৱা কৰিব লাগে। ৰাইজৰ ওচৰত থাকি ৰাইজৰ সমস্যাবিলাক আমি দূৰ কৰাৰ কাৰণে সদায় চেষ্টা কৰি যাওঁ। ৰাইজে পুৰা সঁহাৰি জনালে, এতিয়া কিদৰে আগবাঢ়িব? হয়, মই বাই ইলেকশ্যনত আমাৰ তামোলপুৰবাসী ৰাইজে যথেষ্টখিনি মোক মৰম দিছে, আশীৰ্বাদ দিছে। সেই হিচাপে হয়তো মই আমাৰ অসমৰ 5টা সমষ্টিত বাই ইলেকশ্যন হৈছিল। সেই 5টা সমষ্টিৰ ভিতৰত তামোলপুৰতে মই সৰ্বোচ্চ নাম্বাৰ ৰাইজৰ আশীৰ্বাদ পাই মই জয়ী হৈছিলোঁ। আৰু আজি ইয়াত MCLA হিচাপে, কাউন্সিলৰ সদস্য হিচাপে ইয়াত যিহেতু মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ। আমাৰ প্ৰতিটো স্তৰত ইয়াত আমাৰ কাৰ্যকৰ্তা আছে। প্ৰতিটো স্তৰৰ ৰাইজৰ আশা আৰু মৰম আছে আৰু আমি দেখিছোঁ ৰাইজৰ যিখিনি সহায়, গতিকে সেই সহায়ে আমাক আগবাঢ়ি যোৱাত প্ৰেৰণা দিছে। ৰাইজৰ আৰু ইয়াত বিভিন্ন ছাত্ৰ সন্থা, বিভিন্ন চিভিল ছ'চাইটিৰ, বিভিন্ন বুদ্ধিজীৱী, বিভিন্ন আমাৰ যিসকলে সমাজক ভাল পায়, শান্তি বিচাৰে, উন্নতি বিচাৰে আৰু জনপ্ৰতিনিধিক ওচৰৰ পৰা যিসকলে বিচাৰে, সেই ব্যক্তিসকলে আজি আমাক সহায় কৰিছে, আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে 2025ত দৰংগাজুলি ইউপিপিএলৰ হাতত আমাৰ পতাকা উৰিব। যিহেতু ইয়াত ষ্টেণ্ডিং MCLA বিজেপি তৰফৰ পৰা আছে, গতিকে তেখেতকো মই আনডিক্লাৰ হৈছে, হয়তো নিশ্চয় সোনকালে বিজেপি তৰফৰ পৰা ডিক্লাৰ দিব। তো মই
আমাৰ বিজিতগিৰা নাৰ্জাৰী ডাঙৰীয়াকো মোৰ তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ আৰু যিখিনি আমাৰ কেণ্ডিডেট আহিব নিশ্চয় বিভিন্ন দলৰ কেণ্ডিডেট আহিব মই সকলোকে মই শুভেচ্ছা জনাইছোঁ কিন্তু এটা কথা স্পষ্ট হৈছে আজি ৰাইজে ইয়াত UPPLক বিচাৰিছে আৰু UPPLক বিচাৰাৰ কাৰণে আমি ইয়াত ৰাইজৰ যি এটা উইচ ৰাইজে বিচাৰা সেইটো আমি ইয়াত আগত লৈ কাম কৰি আছো নিশ্চয় ইলেকশ্যনত কণ্টেষ্টটো থাকে এই কণ্টেষ্টটো হ'ব এইটো আমিও জানো কিন্তু কণ্টেষ্টৰ মাজত UPPL ইয়াত জয়ী হ'ব কথাটো হ'ল ৰাইজক সেৱা কৰিব লাগে ৰাইজৰ যি আশা আকাংক্ষা এইটো আমি আগবাঢ়ি লৈ যাব লাগে আৰু ৰাইজৰ যিখিনি সহায় আজি তাৰিখত মই ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ মৰম আশীৰ্বাদ পাইছোঁ সেইখিনি পাই মই ভাবিছোঁ আজি তাৰিখত UPPLে দৰংগাজুলিত আমি জয় নিশ্চিত গতিকে কণ্টেষ্টৰ কথা নাই আমি UPPL জিতিম